নমস্কাৰ। নৱঅক্ষৰ বিজয়ঙ্কৰ কলিতা। কবিতাৰ শিৰোনামা আছেনে পবিত্ৰতা। শুনিছানে তুমি সেই তক্ষশিলা শ্ৰীধান্যকাটক নালন্দা উদয়ন্তপুৰী দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী বিশ্ববিদ্যালয়ৰ কথা। তাত যে আছিল এক মানৱতা। আজি জানো তুমি চিন্তা কৰিছা সেই বিশ্বব্ৰহ্মাণ্ডৰ কথা। তাহানিৰ সেই জ্ঞান মন্দিৰত আছিল জ্ঞানৰ বিশাল উজ্জ্বলতা। আজিতো তাত দেখিবলৈ পোৱা নাযায় এই জ্ঞানৰ বিশাল পোহৰ। তাৰেই কোনোবা এখন জ্ঞান মন্দিৰত কেইজনমান বিখ্যাত ছাত্ৰই পাণ্ডিত্য লভিলে। আজি জানো কোনোবাই পাৰিব তেওঁলোকৰ দৰে পাণ্ডিত্য লভিবলৈ? নোৱাৰে, কোনেও নোৱাৰে আজি তাহানিৰ সেই বিশ্ববিদ্যালয়ৰ উজ্জ্বলতা বঢ়াব। পাৰিব মাথো শোষণৰ ৰছীডাল আৰু টানিব। ধন্যবাদ।